লুকাবার জলে সীতাকার এইবার কার পাল হয় হাহাকার আরে নদী লুকাবার জলে সীতাকার এইবার কার পাল হয় হাহাকার কুনে জানে কুনকে দিয়া নিয়তির শিকার আরে ভাই কুনে জানে কুনকে দিয়া নিয়তির শিকার সময়তে হইয়াছে রই বিচারক আমার অপুনৰ সৎকাৰ চলনাৰ ধিক্কাৰ সাধু সন্ত শয়তান একো নাই বিচাৰ এইয়া এইয়া হে মাৰ ভায়া উইছো ভায়া উইছো ভায়া ইসায়া সিলি ভায়া কিয়ে কামনে হরিনি হিতা কিয়ে ও রাম ও হরি এ দুর্গা হাই হাই অপুনৰ সৎকাৰ চলনাৰ ধিক্কাৰ সাধু সন্ত আৰু শয়তান একো নাই বিচাৰ কানায় 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 পাৰ কৰা সংসাৰ সাগৰ আৰে কোনে জানে কোন কেতিয়া নিয়তিৰ শিকাৰ সময়ো যে হৈ আছে ৰৈ বিচাৰক মোৰ জীৱন নাটক এক ৰাগিনী অল্লা কমে যাব শেষ গান নাটক এক ৰাগিনী অল্লা ঘৰমা মতি ও মায়া জালতে পৰি ৰহিলো আৰে বাগৰি বাগৰি কান্দো ও মোৰ পোনাতিকে নি হেৰালে হায় বুলি কান্দিছো মায়া জালতে পৰি ৰহিলো ও কানা বাতি সাখী মায়ার খেলা ও মায়া জালতে পৰি ৰহিলো ও মায়া জালতে পৰি ৰহিলো বাগৰি বাগৰি কান্দো বাগৰি বাগৰি কান্দো ওর পোনাতিকে নি হেৰালে আয় বুলি কান্দিছো ও মায়া জালতে পৰি ও কানা বাতি সাখী মায়ার খেলা জীবনে আরে জীবনে মিলিছে দিনা সুপাই ঘাটে ঘাটে ও ভাই ভাতা ভগ্নি ভাতৃ মাতৃ মনে পরে ঘনে ঘনে আর জীবনে মিলিছে দিনা সুপাই ঘাটে ঘাটে ভাতা ভগ্নি ভাতৃ মাতৃ মনে পরে ঘনে ঘনে কাম ক্রোধে লোভে মোহে মেরি ধনে মনুষ্য নগরে মনুষ্য নগরে
বাতি চাকি মায়ার খেলা ও কানা মায়াতে বন্দি ও কানা বাতি চাকি মায়ার খেলা ও কানা মায়াতে বন্দি হই রইলু মোৰ লগত আজি অৰূপ দা আছে তাৰপৰা মই একো নকওঁ আপুনি নমস্কাৰ ক'ব তাৰমানে কিনো ক'ম আচলতে দিনটো বৰ সুন্দৰভাৱে এতিয়ালৈকে পাৰ হৈ আছে আৰু আজিৰ দিনটো আমাৰ সকলোৱে আমি জানো যে এটা বিশেষ দিন 20 জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক আমি এই বিশেষ দিনটোত আমি সদায় স্মৰণ কৰোঁ আৰু এইবাৰ আমি কাল্টিভেটৰ্ছ আৰু আৰ্ট পইণ্ট একেলগতে যিহেতু আমাৰ ক'ভিড বা এই গোটেই বিশ্বৰ যি আমাৰ পৰিস্থিতি এই পৰিস্থিতিত আমি দায়বদ্ধ আৰু সেইকাৰণে আমি ঘৰতে আছোঁ মই মোৰ পাঠশালাৰ ঘৰ যিহেতু মই পাঠশালাতে আছোঁ পাঠশালাৰ ওচৰৰ ঠাই জালিখেতা এইখিনি কলিবাৰী থান বুলি কয় আৰু এই কলিবাৰী থানৰ বিশেষত্ব এইটোৱে ইয়াত এডাল গছ আছে আচলতে ইয়াৰ উদ্যোক্তাসকলেও নাজানে এই থানখন চোৱা চিতা কৰা মানুহখিনিও নাজানে এই যে গছডালৰ কিমান বয়স তেওঁলোকে সোধামতে আমাক কৈছে যে 300 বছৰ পুৰণি হয়তো তাতকৈ বেছি পুৰণি আৰু আমাৰ সৌভাগ্য এই গছডালৰ তলত আজি আহিব পায় আৰু এইকাৰণে আমি আহিছোঁ যে আমি প্ৰতি বছৰৰ দৰে এই বছৰো কাল্টিভেটৰ্ছ আৰু আৰ্ট পইণ্টৰ সহযোগত এই বিষ্ণু ৰাভা দিৱস উদযাপন কৰি আছোঁ আৰু আজিৰ উদযাপন কৰিছোঁ আমি এনেধৰণে যে বিভিন্ন ঠাইৰ পৰা আচলতে বঙাইগাঁও ছয়গাঁও এই বিভিন্ন ঠাইৰ পৰা আৰ্টিষ্টসকল চিত্ৰশিল্পীসকল আহিছে ইয়াত ছবি আঁকিছে তেওঁলোকে আপোনালোকে দেখিছে ইতিমধ্যে তো ইয়াৰ উদ্দেশ্য এইটোৱে যে এই ছবিবিলাক আমাৰ কিছুমান মানুহ আগুৱাই আহিছে যিসকল মানুহে কিনিব বিচাৰিছে তেওঁলোকে নিজৰ ঘৰত ৰাখিব বিচাৰিছে আৰু আমাৰ উদ্দেশ্য এইটোৱে আছিলে যে তেওঁলোকে তাৰ পৰা পোৱা যিখিনি ধন সেইখিনি যাতে আমি কোনোবা ইয়াত আমাৰ এই অঞ্চলৰ হওক বা ইয়াৰ পৰা কিছু দূৰৰে হওক কিছু ব্যক্তি যিসকল ব্যক্তি এই বৰ্তমান সময়ত পৰিস্থিতিত তেওঁ শিল্পীও হ'ব পাৰে তেওঁ খেতিয়কো হ'ব পাৰে তেওঁ আৰ্থিকভাৱে খুব মানে দুৰ্বল হৈ আছে বা তেওঁ চলাত অসুবিধা হৈছে তেওঁলোকক আমি সহায় কৰাৰ মানসেৰে এই গোটেই অনুষ্ঠানটো আচলতে কৰাৰ প্ৰয়াস কৰিছোঁ আৰু আমাৰ লগত আছে সেই মই মাতিছোঁ বুবুল দা আৰ্ট পইণ্টৰ দীপাংকৰ শৰ্মা তেওঁ মষ্ট ছিনিয়ৰ মানে আৰ্টিষ্ট এজন হাৰুণ দা আছে এয়া দীপাংকৰ দাৰ আৰ্ট পইণ্ট বুলি অনুষ্ঠানটো তেওঁৰে অনুষ্ঠান চ' আমি হঠাৎ আজি 3-4 দিন আগত কথা পাতিলোঁ পাতি পেলাই তেওঁ খুব ভাল পালে গোটেই কথাখিনি চ' আমি আৰ্ট পইণ্ট আৰু কাল্টিভেটৰ সহযোগত এই অনুষ্ঠানটো আজি উদযাপন কৰিছোঁ ইয়াত যিখিনি মানুহ আহিছে তেওঁলোকে আমাক যথেষ্ট উৎসাহিত কৰিছে ইয়াত এই থান পৰিচালনা সমিতিয়ে আমাক যথেষ্ট সহায় কৰিছে আৰু এই বিশেষ দিনটোত মই অন্য একো বাৰ্তা দিব নিবিচাৰোঁ যে আমি এটাই বস্তু মানে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিম যে আমাৰ এই জাতীয় জীৱনৰ যিখিনি লোককৃষ্টি সংস্কৃতি এইখিনি যাতে আমি পুনৰ উজ্জীৱিত কৰোঁ ইয়াৰ চৰ্চা কৰিব পাৰোঁ ইয়াৰ কাৰণে আমি চিন্তা কৰাটো খুব প্ৰয়োজন কাৰণ কিয়নো বিষ্ণু ৰাভা অকল গীত সংগীতৰ গীত সংগীত বা কলাৰ তেওঁ এজন সাধক আছিলে তাৰ উপৰিঞ্চিও তেওঁ এজন সমাজ সংগঠক আছিলে সমাজৰ কাৰণে তেতিয়াই চিন্তা কৰিছিলে জাতি জনগোষ্ঠীয় সমূহ লোক সংগীত ইত্যাদিক তেওঁ একত্ৰ কৰি যাতে একেখন মঞ্চতে সকলোৱে চৰ্চা কৰিব পাৰে সেই ধৰণৰ সমলবিলাক তাৰ কাৰণে তেওঁ তেতিয়াই চিন্তা কৰিছিলে আৰু তেনেকুৱা এটা আদৰ্শ দিছিলে তেওঁ তেনেকুৱা এটা আৰু তাত আমি বিশ্বাসী সেইকাৰণে আমিও ক'ব বিচাৰোঁ যে এই ধৰণৰ কথাবিলাক যাতে আমি সদায় চিন্তা কৰিব পাৰোঁ তাৰ বাবে আপোনালোকৰ ওচৰত মই অনুৰোধ ধন্যবাদ খুব ভাল লাগিছে ঠিক আছে আমি এতিয়া কি অনুষ্ঠান হৈ আছে ইয়াত আমি আপোনালোকক দেখাম বলকচোন চাওক
পৰীৰ তলুৱা পৰা যদি যদি নিজৰে ঘৰখন কাৰোবাৰ দুখতে লাগে পুনৰ গঢ়িবা তুমি হে বান্ধ পুনৰ গঢ়িবা